সংঘৰ যিটো বিহু প্ৰগ্ৰামত মই গৈছিলোঁ খুব ভাল লাগিছিলে ৰাইজৰ এই অনুষ্ঠানটোৰ পিছত কেইজন খুব ভাল মানুহ আছে আৰু তেওঁলোকে খুব নিষ্ঠাৰে কাম কৰি আছে মোৰ অতি ঘনিষ্ঠ বন্ধু অনুপম শৰ্মাই মোক লৈ গৈছিলে তেওঁৰ জৰিয়তে মই চিনি পালোঁ আৰু বিহুৰ সময়ত গৈ মই পাঠশালাত বৃহৎ ৰাইজ দেখিলোঁ অকল পাঠশালাই নহয় গোটেই ওচৰৰ পাজৰৰ ৰাইজ মই দেখিছিলোঁ আৰু তাতে মই কিছু কথা কৈছিলোঁ আৰু মই গোটেই অঞ্চলটোৰ এটা উন্নতি প্ৰগ্ৰেছ তাত দেখিছোঁ যথেষ্ট কাম কাজ হৈছে অঞ্চলটোত ডেভেলপমেণ্ট হৈছে ৰাস্তা পদূলি ভাল হৈছে তাত অৰ্থনৈতিক কাম কাজ হৈছে আৰু তাৰ মাজত এই তৰুণ সংঘৰ এটা খুব ভাল কাম কৰি আছে তেওঁলোকৰ শ্মশান সভা ৰাইজৰ স্থানীয় ৰাইজৰ সুবিধাৰ্থে কিছুমান জনকল্যাণমূলক কাম কাজ তেওঁলোকে কৰিবলৈ লৈছে আৰু খুব ভাল পাইছোঁ এটা ডেডিকেটেড টীম তেওঁলোকে কাম কৰি আছে আৰু মই ভাবোঁ যে এনেকুৱা ভাল কামক আমি উদগনি দিব লাগে আৰু মই নিজে যাম বুলি কথা দিছোঁ তেওঁলোকে গোটেই অঞ্চলটো মোৰ খুব ভাল লাগে পাঠশালা অঞ্চলটো বৰ বৌদ্ধিকভাৱে বহু ওপৰ আৰু সাংস্কৃতিকভাৱে বৌদ্ধিকভাৱে ইণ্টেলেকচুৱেলি বহুত ওপৰ চ' অঞ্চলটোত গৈ ভাল লাগে আৰু এই তৰুণ সংঘ যথেষ্ট ভাল কাম কৰি আছে আৰু শুভেচ্ছা জনাইছোঁ আৰু আমি আমাৰ ফালৰ পৰা যি পাৰোঁ আমি কৰিম কথাখিনি প্ৰসাৰ কৰাৰ কাৰণে তেওঁলোকে ভাল কাম কৰি যাওক ৰাইজৰ কল্যাণৰ কাৰণে দুখীয়া ৰাইজৰ সুবিধাৰ্থে কিছুমান কাম কাজ লৈছে ভালদৰে সফল হওক তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম ধন্যবাদ